Hi, welcome to my channel Opurva's Learning Club. আজি কুইজৰ এটা এপিসোড লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো আৰু এই এপিসোডটোত সকলোবিলাক প্ৰশ্ন বিহু বিষয়ক তাৰ আগতে এটা অনুৰোধ কৰিম যে সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থব অনুৰোধ কৰিছো যাতে আহিবলগীয়া ভিডিঅ'ছ বিলাকৰ নটিফিকেশন আপোনালোকে পাই থাকে আহক প্ৰশ্নখিনি মাজলৈ আগবাঢ়ি যাওঁ প্ৰথমটো প্ৰশ্ন নতুন বছৰৰ অসমীয়া নতুন বছৰৰ আৰম্ভণিতে আমি যাতে গোটেই বছৰটো কোনো বিপদ বিঘিনি নোহোৱাকৈ বতাহ ধুমুহাৰ পৰা ৰক্ষা পৰি সুখে শান্তিৰে থাকিব পাৰো সেইটো কামনা কৰি নাহৰ পাতত এটি মন্ত্ৰ লিখি দুৱাৰ মুখত গুজি থোৱা হয় মন্ত্ৰটো হৈছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ শেষৰ শব্দ দুটা কি শেষৰ শব্দ দুটা হৈছে মহাদেৱ নমস্তুতে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে দ্বিতীয়টো প্ৰশ্ন চেৰা বিহুৰ পিছত 7 দিন বা 11 দিনৰ দিনাখন বিহু ৰোৱাৰ নিয়ম সেইদিনাখন গাঁৱৰ ডেকা গাভৰুৱে নামঘৰলৈ গৈ বিহুৱান দি সেৱা কৰে তাৰ পিছত গাঁৱৰ কোনোবা এজোপা ডাঙৰ গছৰ ওচৰলৈ গৈ সেই গছজোপাক সেৱা কৰি এখন বিহুৱান আৰি দি গায় হুৰাইল ধান খেৰ চাই অতি চেনেহৰ ৰঙালী বিহুতি শেষৰ লাইনটো কি শেষৰ লাইনটো হৈছে হাততে মলঙি যায় হুৰাইল ধান খেৰৰ চাই অতি চেনেহৰ ৰঙালী বিহুতি হাততে মলঙি যায় আৰু পিছৰ প্ৰশ্ন চেৰা বিহুৰ দিনাখন দৈ আৰু পইতা ভাত খোৱাৰ নিয়ম আৰু পইতা ভাত খাই থাকোঁতে বিচনীৰে বাহ লোৱা হয় যেতিয়া বিচনীৰে বিচি থকা হয় তেতিয়া গোৱা হয় নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক পিছৰ লাইনটো কি নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক আৰু পিছৰ লাইনটো হৈছে ন ভাতে পুৰণি ভাতে জিন যাওক নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক ন ভাতে পুৰণি ভাতে জিন যাওক পিছৰ প্ৰশ্ন অসমৰ এটি অন্যতম জনগোষ্ঠী হৈছে হাজংসকল সেই হাজংসকলৰ মাজত বহাগ বিহুটো এটি বিশেষ নামেৰে জনা যায় সেই নামটো ক'ব লাগে আৰু সেই বিশেষ নামটো হৈছে লেৱাটনা বিহু পিছৰ প্ৰশ্ন বড়োসকলে বহাগ বিহুক কি বুলি কয় বা বড়োসকলৰ মাজত বহাগ বিহুটো কি নামেৰে জনাজাত বড়োসকলৰ মাজত বহাগ বিহুটো বৈশাগু নামেৰে জনাজাত তেওঁলোকৰ ডেকা গাভৰুৱে এই উৎসৱত বৈশাগু মেঠাই গায় অৰ্থাৎ বিহুগীত গায় শেষৰটো প্ৰশ্ন বড়োসকলে গৰু বিহুৰ পিছদিনাখন এজন উপাস্য দেৱতাক পূজা কৰে আৰু বাঁহী বজাই নতুন বছৰটোক আদৰণি জনায় এই উপাস্য দেৱতাজনৰ নামটো কি এই উপাস্য দেৱতাজনৰ নামটো হৈছে বাথৌ বা মহাদেৱ শেষত আপোনালোকলৈ এটা প্ৰশ্ন উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ আমাৰ গগনা দুবিধ এবিধ হৈছে লাহৰী গগনা যিবিধ গগনা মহিলাই বজায় আন এবিধ গগনা আছে যিবিধ গগনা পুৰুষে বজায় সেই গগনাবিধৰ নামটো কি উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব শেষত যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি শ্বেয়াৰ কৰি দিব যাতে মই পুনৰ নতুন ভিডিঅ' বনাই থাকিবলৈ উৎসাহিত হওঁ ধন্যবাদ